মোৰ ভিডিঅ'টো পাই কি হয় 1.5 লাখ টকা মানে কালেকশ্যন কৰিছিলোঁ বুলি মোৰলৈ ফোন আহিল কৈছে বাইদেউ আপোনালোকৰ ভাজনী মোহন গাঁৱৰ নামত 1.5 লাখ টকা কালেকশ্যন কৰা হৈছিলে 60,000 টকা কেছ পইচা আৰু চাউল দালি দিয়া হৈছিলে ফোন আহিছিলে মোলৈ আমাৰ নামত কিন্তু কালেকশ্যন হৈ আছে কিন্তু আমি সাহায্য দিবলৈ নাহিলে সেই গতিকে মই আপোনালোকক ভিডিঅ' যোগেদি শুনাইছোঁ আৰু সাউণ্ড ৰেকৰ্ডিংটো আপোনালোকলৈ মই প্ৰেৰণ কৰিছোঁ আপোনালোকে সুন্দৰকৈ শুনিব সেই সাউণ্ড ৰেকৰ্ডিং মই সঁচা কৈছোঁ নে মিছা কৈছোঁ মই ভইচ ৰেকৰ্ডিং কৰি আপোনালোকলৈ প্ৰেৰণ কৰিম আপোনালোকে সেই ৰেকৰ্ডিংখিনি শুনিব মই সদায় সঁচা ভিডিঅ'ই বনাই আছোঁ আজিলৈকে মই মিছা কোৱা নাই যিমান ভিডিঅ' বনাইছোঁ সঁচা ভিডিঅ'ই বনাই আছোঁ মই মিছা কথা কৈ পিনি মই বস্তু আহিছে বস্তু লৈছোঁ বুলি মই সেই ভিডিঅ'বোৰ বনাই থকা নাই যিকেইজন মোৰ ঘৰলৈ মোৰ গাঁৱলৈ আহিছে বস্তু দিবলৈ মই প্ৰত্যেকৰে ভিডিঅ' বনাইছোঁ আপোনালোকে চাই ল'ব আৰু যদি বানপানী হোৱা নাই তেনেহ'লে এই ঠাইডোখৰ চাওকচোন এতিয়াও এই ঠাইডোখৰত এনেকৈ থাকিবলগীয়া আছে এইটো এটা ৰাস্তা হয় ইয়াৰ দৰকাৰ এই বুলি চাওক এতিয়াও বোকা হৈ আছে এখেতৰ এই জেগাডোখৰত এগৰাকী পেচেণ্ট পৰি আছে জ্বৰ হৈ আছে তেখেতৰ মই মেডিকেললৈ লৈ গৈছিলোঁ দুদিনমানৰ পিছতে ভাল পাইছিলে এতিয়া আকৌ হ'বলৈ ধৰিছে মোৰো সেই একেই অৱস্থা মই জ্বৰ ভাল পালোঁ জ্বৰ হৈছিলে কাহ হৈছিলে লেট্ৰিন হৈছিলে তাৰপিছত এতিয়া মানে কি হয় আকৌ মোৰ জ্বৰ হৈছে কাহ হৈছে সেই আৰু কি ক'ম আপোনালোকক দুখৰ বিষয় আমাৰ এই গাঁওখনৰ এতিয়ালৈকে হাত সাৰিবই পৰা নাই একোৰ পৰা চব বিপদে আগুৰি আছে মানুহৰ লগতে জীৱ জন্তুবোৰ এটা এটাকৈ মৰি আছে কুকুৰা চুকুৰাবোৰ মৰি আছে মোৰে ঘৰত কেইটামান কুকুৰা বাচিছিলে সেইকেইটাও মৰিব ধৰিছে আমাৰ মানে একো উপায় নাই কি ক'ম আপোনালোকে আমাৰ হৈ পিনি বহুত লোকে ভিডিঅ' বনাই কালেকশ্যন কৰি আছে কিন্তু সেই সাহায্যবোৰ আমাৰ গাঁৱলৈ পঠিওৱা নাই সেইকাৰণে সাউণ্ড ৰেকৰ্ডিঙৰ সৈতে আপোনালোকক প্ৰমাণ সাপেক্ষে এটি সাউণ্ড ৰেকৰ্ডিং আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ আপোনালোকে শুনিব মিলি গৈছে লগ হৈছিলা মই এতিয়া মানে গাড়ীত উঠিব নোৱাৰো মোৰ কিডনী অপাৰেশ্যন হৈছে যে মই যোৱা নাই ময়ে কৈছো তহঁত কিজনী যা আৰু বস্তুখিনি আমি এটা গাড়ীত দিছো তাৰপিছতে গাড়ীত দিয়াৰ পিছত আৰু ওচৰৰ পৰা কোনোবা কিবা চাউলৰ বস্তা চস্তা উঠাই দিছে আমি দিয়া বাহিৰেও মানে গৈছে 8-10টা মান চাউলৰ বস্তা গৈছে দালি বস্তা 2টা গৈছে এইখিনি লৈ কালি গ'ল কিন্তু এই নম্বৰটোতে আপোনালোকে কিবা ভিডিঅ' এটা পাইছিলে পাই এই নম্বৰটোতে কালেক্ট কৰিছিল বস্তুখিনি তাত দিম বুলি কৈছে আজি বস্তুখিনি ভগাই মেলি লৈ দিনটোৰ ভিতৰত ইয়াতে আজি ৰাতিও ক'ৰবাত থাকিব থাকি কালিহে ৰিটাৰ্ণ কৰিব কৈ গৈছে আপুনি ফোন কৰিছিলে সেইটো ৰিচিভ কৰা নাই মই বস্তু চাগে দিয়া দি গৈ আছে নেকি বিজি হৈ আছে নেকি সেইটো কাৰণে মই বোলো নাই আপোনালোকে কিমান হেৰি পইচা দিছে 10,000কে আমি 10,000কে 10,000কে দিছে 1.5 লাখ টকা উঠাইছে ন এই 15জনীয়ে দিছিলো এনে বাদ বাকী কোনোবাই কিবা কম চমকে কিবা চাউলৰ বস্তা চস্তা দিছে মুঠতে 1.5 লাখ টকা বস্তু আহিছে মানে কৈছে মোৰ ফালৰ পৰা মই বেগ দিছিলো মানে স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে মই 10,000 টকাৰ ভিতৰত বেগ দিছো বেগ দিছে ন তাকে মই বোলো আকৌ আপুনি কিবা এটা খবৰ পায় নেকি ফোন কৰিলোঁ মই 3বাৰ মাৰিছো এবাৰো ৰিচিভ কৰা নাই আপুনি যদি ফোন কি হেৰি কৰিছিলে ৰিচিভটোতো কৰিব লাগিছিলে চাগে আপোনাৰ ফোনটো কিন্তু কালি আমি টকা হিচাপত আপোনাৰ 70,000 মান টকা গৈছে বাকীখিনি মাল গৈছে দেই 70,000 মান কেছ টকা গৈছে আমি কৈছো যে গায়ে 1,000-1,000কে দি দিবলৈ বস্তুটো পাবহি জানো বাইদেউ মোৰ অলপ সন্দেহ হৈছে 1,000-1,000কে গায়ে দিব দিছো আৰু বাকীখিনি বস্তুখিনি ভগাই দিবৰ কাৰণে কৈ পঠিয়াইছো আৰু বাৰু আজিৰ দিনটো চাই লওকচোন বাৰু আপুনি মাৰিব মোলৈ ফোন ঠিক আছে মই আপোনাক কানেক্ট কৰিছো ময়ে পঠিয়াইছো এই নম্বৰটো মই সিহঁতক দিছো সিহঁতে নম্বৰটো লোৱা নাছিল